আমাৰ মাকুমৰ দেওবৰীয়া বজাৰলৈ দেওবৰীয়া বজাৰলৈ আহিলে মানে সৰুৰ পৰাই আমাৰ এখনক চিনি পায় মানে একদম বজাৰলৈ গৈ আছে বজাৰলৈ আহিছোঁ কেইটামান বস্তু কিনিবলৈ মানে আগতীয়াকৈ কৈ দিছোঁ কচু পিপলি শুকান মাছ জালুক আৰু মানে ঔটেঙা আজি আমাৰ খানা বনিব বজাৰলৈ আহিছোঁ বহুত দিনৰ জলকীয়া কি বুলি কয় কেনেকুৱা মই নাখাঙে মই বেলেগলৈ লৈ নিছোঁ বুট জলকীয়া লৈ ল'লোঁ আৰু এইফালে কচু পিপলি ঔটেঙা লৈ ল'লোঁ বহুত দিনৰ পাছত আহিছে মানে বেলেগ নহয় কচু পিপলি লৈ ল'লোঁ এইবিলাকতো সদায় খাই থাকোঁ শুকান মাছ লাগে কোনখিনি ভাল হ'ব মানে এয়াৰ লগত ধুনীয়াকৈ কচু পিপলি হেৰিৰ লগত খাবলৈ এইটো শুকান মাছ লৈ ল'লোঁ এতিয়া জালুক আৰু আদা লৈ লওঁ মানে জালুক জালি জালুক লৈ লৈছোঁ ৰচুন লৈ লৈছোঁ আৰু হৈ গ'ল যিমানখিনি ভাবি আহিছিলোঁ বস্তু আৰু এতিয়া অলপ বজাৰখন গোটেইখন অলপ ঘূৰিম আজিকালি গাঁৱৰবোৰে সহজলভ্য হৈ পৰিল যিহেতু সকলো বস্তু গাঁৱতে উপলব্ধ সকলো সামগ্ৰী গাঁৱতেই পায় ডাঙৰ ডাঙৰ দোকানবিলাকত আগতে যেতিয়া আমি আহোঁ তেতিয়া মানে ইমানেই মানুহ এইবিলাক ৰাস্তাত মানে ভিৰ একদম ভিৰ আজিকালি কেতিয়াবা মানুহবিলাক কম ৰঙালাও এইবিলাক এনেকৈ বজাৰ কৰিবলৈ অহা মানুহবিলাকে গাড়ীবিলাক ইয়াতে ৰাখি দিয়ে আমাৰ এইখনে হৈছে মাকুম দেওবৰীয়া বজাৰ বিভিন্ন অঞ্চলৰ মানুহে